স্বাগতম জনাইছো পুনৰ এখন নতুন ভিডিঅ'লৈ। শিক্ষক সমাজৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰধান শিক্ষক আৰু মাত্ৰ দুজনীয়া শিক্ষক থকা বিদ্যালয়সমূহক লোকপিয়ল বা সেন্সাস জনগণনাৰ কামৰ পৰা ৰেহাই দিয়াৰ দাবী জনাইছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। ইয়াৰ বাবে জিলা আয়ুক্তসকললৈ বিশেষ আহ্বান জনোৱা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। ইফালে শিক্ষকৰ বদলিৰ প্ৰসংগত শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে বদলি হৈছে এটা সাময়িক প্ৰক্ৰিয়া আৰু নিয়ম অনুসৰি যিসকল শিক্ষক বদলি পাবলগীয়া তেওঁলোকৰ বদলি নিশ্চিতভাৱে হ'ব। আহক আমি চাওঁ ভিডিঅ'টোত কি কৈছে শিক্ষামন্ত্ৰীগৰাকীয়ে। ট্ৰেন্সফাৰটো সেন্সাছটো এটা সাময়িক বিষয় আৰু আমি ইয়াক ট্ৰেন্সফাৰৰ লগত লিংক কৰিব আমি বিচৰা নাই আৰু সেন্সাছটো কৰিব জিলা প্ৰশাসনে। গতিকে জিলা প্ৰশাসনে কাক ক'ত কেনেধৰণে দায়িত্ব দিব সেইটো জিলা প্ৰশাসনে কৰিব। আমাৰ ফালৰ পৰা আমি জিলা প্ৰশাসনক কিছু অনুৰোধ জনাইছোঁ যে বিশেষকৈ যাতে প্ৰধান শিক্ষকজনক সেন্সাছৰ ডিউটি দিব নালাগে বা দুজনীয়া শিক্ষক আছে তাতো দিব নালাগে। য'ত শিক্ষকৰ সংখ্যাটো বেছি আছে তাৰ পৰাই তেওঁলোকক ডিউটি দিব লাগে। আৰু এতিয়া আমি ট্ৰেন্সফাৰ অৰ্ডাৰখিনি জনাই দিম। তেওঁক ৰিলিজ দিয়াৰ ক্ষেত্ৰত ডিচিয়ে বা জিলা প্ৰশাসনে কেতিয়াবা এমাহ দেৰি কৰিব পাৰে যে ৰিলিজ কৰাৰ ক্ষেত্ৰত, কিন্তু যিটো তেওঁ ট্ৰেন্সফাৰ আইনমতে পাবলগীয়া বদলীকৰণ সেইটো আমি অৰ্ডাৰ ইছ্যু কৰা আৰম্ভ কৰিছোঁ।